একেবাৰে মোৰ ওপৰ ফ্ল'ৰটোত আহিলোঁ, ওপৰ মহলত। তো ইয়াৰ পৰা সম্পূৰ্ণ কিমান ডাঙৰ এটা গুইজান ঘাটখন চাব পৰা যায়। তো ভাল লাগিল আজি, বহুত এক্সাইটেড মই। ইমান ডাঙৰ জেগা এটাত আজি ইমান দিনৰ পৰা উঠিম বুলি ভাবি আছিলোঁ। তো আহোঁতেতো সদায় প্ৰায় অহা বুলিও ক'ব পাৰি, কিন্তু এনেকুৱা এই ওপৰজত উঠিম বুলি ভবা নাছিলে মই। অতি ভাল লাগিল আজি। মই বহুতখিনিয়ে চালোঁ গুইজানত আজি চাবলগীয়া বস্তু, মনোমোহা দৃশ্য তাত বহুতখিনি চালোঁ। ভাল লাগিছিল, আপুনি নিজেও অনুভৱ কৰিব নোৱাৰে। ভাল লাগিল আহি। তো আকৌ এদিন আহিম পুনৰ গুইজান ঘাটলৈ। তো এইবিলাক কিমান কি আছে চব সকলোবিলাক দেখুৱাবলৈ আপোনালোকক চেষ্টা কৰিম। তো আপোনালোকে আহিব ইয়াতে, ডিচেম্বৰ জানুৱাৰী। তো ইয়াত পিকনিক খাবলৈ বহুত মানুহ ইয়াতে গোট খায়। বহুত বিভিন্ন জেগাৰ পৰা ইয়াতে মানুহ আহে পিকনিক খাবলৈ। তো আপোনালোকেও আহিব, ইয়াতে কিমান এটা মনোৰম দৃশ্য। তো আপোনালোকে হয়তো আহিলেই গম পাব ইয়াতে কেনেকুৱা কি ধৰণৰ। তো আমিও প্ৰায় আহোঁ ইয়াতে পিকনিক খাবলৈ। তো একচুৱেলি মই এতিয়া আছোঁ বৰ্তমান কি ছেপ্টেম্বৰ আছোঁ। ভিডিঅ' শ্বুট কৰিম বুলি আহিছিলোঁ। একচুৱেলি বতৰটো বৰ ভাল নহয়। তো যামগৈ এতিয়া একচুৱেলি, আৰু অলপ সময় পাছতে মই যামগৈ ইয়াৰ পৰা। তো ভিডিঅ'টো একচুৱেলি ভাল লাগিল শ্বুট কৰি কিনে, বেয়া নলগা নাই। তো আপোনালোকেলৈ আহিব ইয়াতে পিকনিক খাবলৈ। কিমান ডাঙৰ এখন নদী, তাৰ সিটো পাৰে যিটো নেকি স্কাইলেণ্ড হয়। তো ইয়াতে আপোনাৰ ডিচেম্বৰ জানুৱাৰী মাহত সিটো পাৰে। তো সিটো পাৰে স্কাইলেণ্ডত হয় আপোনাৰ ঘোঁৰা উঠিব পাৰিব আপোনালোকে, বিভিন্ন পেৰাশ্বুট। তো ইয়াতে তাত পাব পাৰিব। তো গৈ আছোঁ, আহক, ভাল লাগিল। এইবিলাক হ'ল সৰু সৰু জাহাজ হয়, কিন্তু বৰ বেছি ডাঙৰ নহয়। এতিয়া পেচেঞ্জাৰ ভাড়া মাৰে সিহঁতে। তো সেইটো পাৰ হ'লে 40 টকামান ভাড়া লয় চাগে সিহঁতে। তো মই একচুৱেলি একজেক্ট ক'ব নোৱাৰোঁ কিমান। তো হয়তো আই থিংক 40 টকা সিটো পাৰ গ'লে মানে সিটো পাৰ গ'লে মানে তো 40 টকা ভাড়া লয় সিহঁতে। তো ভাল লাগিল আজি। তো বহুত দিনৰ পৰা একচুৱেলি মই ভিডিঅ'ত শ্বুট এনেকৈতো আহি থকা হয় প্ৰায়। তো ভিডিঅ' শ্বুট কৰিম বুলি আহিম বুলি ভাবিছিলোঁ বহুত দিনৰ পৰাই। তো ভাল লাগিল আজি। এইখন এখন সৰু বোট। ইমান সৰু বোট, বৰ বেছি ডাঙৰ নহয়। ইয়াতে প্ৰায় খুব কম পেচেঞ্জাৰ চাগে ইয়াতে ভাড়া মাৰে। তো এইবিলাকৰ সৰু সৰু এখন। তো এইখন এখন ডাঙৰ। এখন একচুৱেলি হ'ব বেয়া হ'ব পাৰে, ডেট হৈছে মাটিতে। এইবিলাক এখন সৰু সৰু জাহাজ, মানে পানীৰ জাহাজ। তো আহিছিলোঁ বহুত হেঁপাহত একচুৱেলি ভিডিঅ'টো শ্বুট কৰিম বুলি। লগৰ এটা অহা হ'লে বেছি ভাল হয়, কিন্তু মই অকলে আজি আহিছিলোঁ ইয়ালৈ শ্বুট কৰিবলৈ। তো যাম আৰু খুব অলপ সময় পাছতে মই এবাৰ যাম। তো ইয়াতে এইখন একচুৱেলি ইয়াতে পিকনিক হয় মানুহবিলাকে, বহুত মানুহ ইয়াতে যাম হয়। আপোনাৰ ডিচেম্বৰৰ পৰা ষ্টাৰ্ট হয় ইয়াতে। তো এইবিলাক, তো এতিয়া আৰু যাম। এখন মোৰ বাইকখনে হয়। তো আশা কৰোঁ ভিডিঅ'টো আপোনালোকে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। তো বহুত কষ্টৰে আমি একচুৱেলি ভিডিঅ'বিলাক বনাওঁ। সাধাৰণ বুলি নহয়, একচুৱেলি আপোনাৰ এটা লাইকে আমাৰ কাৰণে যথেষ্টখিনি উৎসাহ যোগায়। তো আপোনালোকে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। তো আমাক উৎসাহ প্ৰেৰণা যোগাব এইবিলাক ভিডিঅ' আৰু আগলৈ শ্বুট কৰি থাকিবলৈ।